কবিতাৰ শিৰোনাম কণ্ঠশিল্পী তেজশ্ৰী বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই মই নৱজিতে আজি আকৌ এটা কবিতা লৈ আহিছোঁ। মা, মই তেজশ্ৰী বৰুৱাই কৈছোঁ। তুমি নেকান্দিবা মা, কিমান আৰু কান্দিবা। সৰুৰে পৰা দেখি আহিছোঁ তোমাৰ জীৱনৰ সংগ্ৰাম, আৰু এতিয়া মোক লৈ কান্দিব নালাগে অ' মা। মা তুমিতো জানাই মা, মাজুলীত এতিয়া মৃত্যুৰ সংগ্ৰাম চলি আছে। কোনোবা দাৰ খাপত, কোনোবা ডক্তৰৰ হাতত। নেকান্দিবা কিমান সপোন আছিলো মা, সপোনৰ জখলা বগাই আকাশৰ তৰা চুবৰ মন আছিলো মা। দেউতাও ঠুনুকা আছিল জখলা, বগাব খোজতে ভাঙি পৰিল। হঠাৎ বাগৰি পৰিছিলো, বহুত মনত পৰিছিলে তোমালৈ। মা 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 বুলি চিঞৰিছিলো বৰকৈ। তোমাৰ মুখখনি এবাৰ চাব নাপালো মা। দেউতা, তুমি কিয় দুৰ্বল হৈ পৰিছা? কিয় কান্দিছা দেউতা ইমানকৈ? মা নাৰী অ দেউতা বৰ কোমল মনৰ, নোৱাৰে এৰি থাকিব বুকুৰ আমঠু। দেউতাও আজি অকল মাজুলীতে নহয়, আজি সমগ্ৰ অসমতে চকু পানী নিগৰিছে অ মা। নিজকে দুখ নিদিবা অ দেউতা, মাও মই যাওঁ দেউ। অ দেউতা, মই যাওঁগৈ, মই যাওঁ দেউ।